হাই এভৰিৱান, আজি আমি যাবলৈ ওলাইছোঁ শিৱ মন্দিৰলৈ। আমি তিনিওটা একেলগে যাব ওলাইছোঁ ৰেংবেং শিৱ মন্দিৰত, আৰু আমি তাৰ পৰা আনিম গংগা পানী। আৰু আমি তিনিওটা এতিয়া ওলালোঁ যাবলৈ, আৰু এতিয়া গৈ আছোঁ। আৰু কিন্তু বতৰটো অকণমান ডাৱৰীয়া। আমি তিনিওটা স্কুটিতে হাঁহি ধেমালিৰ মাজেৰে গৈ আছোঁ। আৰু আমাৰ ল'ৰাক দেখিছেনে, চশমা পিন্ধিছে কেনেকৈ। যাবলৈ পাই বহুতেই মনটো আনন্দ তাৰ। আমি তিনিওটা আজি শিৱ মন্দিৰত শাওণ মাহ যিহেতু, আৰু এই মাহতে মোৰ জন্ম মাহো আছিলে, যিহেতু মই জন্ম হৈছিলোঁ এইটো মাহতে, সেইবাবেও যাব ওলালোঁ। আৰু আমাৰ এই ল'ৰা, আমি যে কঠীয়াতলি পাই গ'লোহি। এইটো ল'ৰা দেখিছেনে নাই, ষ্টাইল কৰিছে, ডাঙৰ হৈছে যিহেতু, কি ষ্টাইল কৰিব অলপ অলপ। আৰু আমি পাই গ'লোঁ কঠীয়াতলি, আৰু আমি ৰেংবেং পাই গ'লোহি। এয়া দেখিছেনে, বহুত ভক্তৰ সমাগম, আৰু এই পৰিৱেশত বহুত ভাল লাগে। আৰু আনন্দ যিহেতু সীমা নাই আৰু ক'ব নোৱাৰি। আৰু আমি পাই গ'লোৱে, দেখিছেনে ভক্তৰ সমাগম। আৰু আমি এতিয়া মন্দিৰত সেৱা কৰিবলৈ সোমাওঁ। এয়া দেখিছেনে ভিৰ, কিমান ভক্তৰ সমাগম। আৰু বহুতে বহুত দূৰৰ পৰা কষ্ট কৰি খোজকাঢ়ি কাঢ়ি আহে নিজৰ মনৰ কামনা পূৰণ কৰিবৰ বাবে। আৰু মই ল'লোঁ চাকি বন্তি জ্বলাবৰ বাবে। আৰু ঘৰৰ পৰা লৈ গৈছিলোঁ কলপাত এখন, আৰু যিহেতু কলপাত পোৱা নাযায়, আৰু পালেও মই ক'ত আছে নাজানো, আৰু সেইবাবে মই প্ৰত্যেকবাৰে কলপাত এখন লৈয়ে যাওঁ লগতে। আৰু চাকি 5 গছ ল'লোঁ, আৰু চাকি 5 গছ মই কলপাতৰ ওপৰত দি লগাবৰ বাবে ৰেডি কৰি ল'লোঁ। আৰু লগাই আছোঁ। আৰু লগাই হোৱাৰ পাছতেই আমি ল'ৰা আৰু মই, যিহেতু ল'ৰাৰ বহুত ভাল পায় কপালত ফুট লগাই আৰু হাতত ধাগা বান্ধি, আৰু সেইকেইটা কৰিবৰ কাৰণে মই চাকি বন্তি লগাই হোৱাৰ পাছতেই আমি ল'ৰাই মই সেৱা কৰিবলৈ যাম। সেৱা কৰি হোৱাৰ পাছতেহে আমাক ধাগা আৰু ফুট দিব। আৰু গংগা পানী আনি ইয়াত আপোনালোকে ঢালিবও পাৰে। চাকি বন্তি লগাই হৈ গ'ল, আৰু এতিয়া আমি দেহা আৰু মই সেৱা কৰিবলৈ যাম। আৰু সেৱা কৰি হোৱাৰ লগে লগে আমি গংগাজল আনিবলৈ যাম। আৰু গংগাজল আনিবৰ বাবে দেখিছেনে ভিৰ সমাগম ভক্তৰ। যিহেতু জেণ্টছবিলাক এক্সট্ৰা আৰু লেডিজবিলাককো এক্সট্ৰাকৈ যাবলৈ দিছে বাট। ভাল দিছে এইটো সুবিধাটো, ভালকৈ মানে সকলোৱে যাব পৰা হৈছে, আৰু লাহ হেঁচাটো কম হৈছে। আৰু মোক ভিডিঅ' কৰি আছিলে তেওঁলোকে মোক দেখাবৰ কাৰণে, আৰু মোক দেখা পোৱাই নাই। আৰু মই গংগাজল লৈ আহি গ'লোঁ। এইয়া দেখিছেনে, লাষ্টত হ'লেও অকণমান ওলালোঁ ভিডিঅ'ত। আৰু মই গংগাজল লৈ ওলাই আহিলোঁ, আৰু ল'ৰা আৰু মানুহজন দুয়োটাই ওলাই আহিবই পৰা নাই, কাৰণ ভিৰ হৈ আছে বহুত। মই আগতেই ওলাই আহিলোঁ, আৰু তেওঁলোকে এয়া অকণমান নিজেও উঠিলে। আৰু এয়া সকলো হৈ গ'ল আমাৰ সেৱা শুশ্ৰূষা কৰি, আৰু আমি আহিবলৈ ওলালোঁ। অহাৰ বাটতে বহুত বৰষুণ দিলে। বৰষুণত আমি এখন দোকানতে ৰখি দিবলগীয়া হ'ল। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু কেনে লাগিলে জনাব। আৰু অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আকৌ আহি আছোঁ। বাই।